এটা নতুন ৰেচিপি, খোৱাৰ ৰেচিপি, বনোৱাৰ নহয়। ৰুটি ল'ব লাগে, তাত পিঁয়াজ দিব লাগে, তাত জলকীয়া এটা দিব লাগে। কি হাবি তো? Hey guys, welcome back to my new video. So guys, আজি 10 September যোৱাকালি ভিডিঅ'ত দেখাইছিলোঁ নীলিমদাৰ লগত ছবি আঁকি থকা। তো আজিও যাই আছোঁ, একফালে নীলিমদাহঁত যাই আছে। কি হাবি তো? গুই সাপ নেকি? তো এইখন নীলিমদাৰ গাড়ীখন বৰদৈচিলা, গোৰ্খা। আমি গাড়ীৰ ভিতৰত সোমাই ল'লোঁ। এতিয়া যাম নলবাৰীৰ ফেমাছ জেগা মেণ্ডেলাৰ চক। আৰু যোনে যোনে নলবাৰীৰ পৰা চাই আছে জানেই মেণ্ডেলাৰ চক। আৰু আতিক লগ ধৰিব যাম, নীলিমদাই লগ ধৰিব আতিক। গাইছ আমাৰ ট্ৰি নাই দিয়ক, ফটো উঠি আছে নীলিমদাই। ফাইনেলি মেণ্ডেলাৰ চক আহি পালোঁ। এইটো মেণ্ডেলাৰ চক লিখাই আছে চাওক। গাইছ আতিক লগ নাপালোঁ, সেইকাৰণে মোৰ গাঁৱত লৈ আহিছোঁ নীলিমদাক ফুৰাব। আৰু এইখন মই আঁকা ছবিখন জুবিন দা। তো এতিয়া মানে আমি অলপমান ফুৰি কিনে যাই আছোঁ। অঁ সেইটো আমি বনাইছোঁ, আমি বনাই থৈ দিছোঁ। এইটো কি হয়? এইটো খৰি। গাইছ ৰাতিৰ বাজিল 9টা আৰু দুপৰীয়াৰ পৰা এতিয়ালৈকে একো খোৱাই নাই। তো কিবা অলপ খাম বাহিৰত, হৈ আছে 5 মিনিট বাকী। এফালে নীলিমদা ওপৰত উঠিছে, এইটো নৱব্ৰ জোচ কমিল নেকি? এই আলু ভাজা ৰুটি আহি গ'ল, খোৱাই কথা আৰু নীলিমদা বলক আমি আৰম্ভ কৰোঁ। বলক বলক। এটা নতুন ৰেচিপি, খোৱাৰ ৰেচিপি, বনোৱাৰ নহয়। ৰুটি ল'ব লাগে, তাত পিঁয়াজ দিব লাগে, তাত জলকীয়া এটা দিব লাগে, অলপ নেমু চেপি দিব লাগে। এতিয়া নেমু নাই, আমি এনেকৈ লৈ ৰাতিৰ বাজিলে 12টা। এইফালে লভলিনাৰ 20% কমপ্লিট। এইফালে অলপ আড্ডা চলি আছে। এইটো কুইয়াৰ পাৰ্টি চলি আছে, কুইয়াৰ পাৰ্টি। ৰাতিপুৱাৰ বাজিল 5টা আৰু চকু টানি নাওনা অৱস্থা, সেইকাৰণে মেলি ধৰি থাকিব লগা হৈছে। এইফালে লভলিনা বৰগাই কমপ্লিট আৰু লগতো মোটামুটি হৈছে। আৰু হিমা দাসো একদম 50% কমপ্লিট হৈছে। তাৰপিছত নীলিমদা ভংকি মাৰি আছে। অ' নীলিমদা, নীলিমদা 5টা বাজিল, 5টা বাজি গ'ল, যাওঁ ব'লা। লেটছ মুভ। বেগটো লোৱা, মই উঠি আছোঁ। গাইছ আমি জিমৰ পৰা ওলালোঁ প্ৰায় 6টাই বাজিল। এতিয়া ৰুমলৈ যাই আছোঁ, ইয়াৰ পৰা 5 কিলোমিটাৰ দূৰ। তো হাইৱেদি যাই আছোঁ। তো কি হ'ব আজি প্লেন নীলিমদা? আজি এতিয়া আমি গৈ আছোঁ টিউচক টিউচক চিনেমা চাম। চিনেমাখনৰ নাম হ'ল জৱান। জৱান জৱান আছে। অঁ জৱান চাই আপোনালোকক আপডেট জনাই আছোঁ। চিনেমাখন কেনেকুৱা, মুভিখনৰ এটা ৰিভিউ দি দিম চমুকে। এতিয়া যাই শুম, শুই কিনে বঢ়িয়াকৈ চিনেমা চাব আহিম। লেটছ গো। নতুন হল খুলিছে টিউচকত। গাইছ আপোনাৰ ভিডিঅ'টো ভাল পালে এটা লাইক কৰি দিব। আৰু যদি মোৰ ভিডিঅ' চোৱাৰ কাৰণে ইণ্টাৰেষ্টেড তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিব পাৰে। তো লগ পাম নেক্সট ভিডিঅ'ত। বাই বাই।